নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ উমখেমি গভ এম.ই. স্কুল আৰু লগতে আছে আমাৰ উমখেমি গভ স্কুল এখন আছে। আজি আপোনালোকে যিহেতু জানে আজি আমাৰ ভাৰতবাসীৰ কাৰণে আজি গৌৰৱময় দিন, য'ত আজি আমাৰ চন্দ্ৰয়ান-3 আমাৰ চন্দ্ৰত আমাৰ চাউথ পোলত অৱস্থান কৰিব। গতিকে আমি এই ঐতিহাসিকপূৰ্ণ মুহূৰ্তটো আমাৰ ল'ৰা ছোৱালীসকলক দেখুৱাবৰ কাৰণে তেওঁলোকক ব্যৱস্থা কৰিছোঁ যিমানখিনি পাৰোঁ। এই আমাৰ ষ্টুডেণ্টখিনি আমাৰ গভ এম.ই. স্কুলৰ আৰু গভ এল.পি. স্কুলৰ ষ্টুডেণ্টখিনি আছে আৰু লগতে আমাৰ শিক্ষক আছে, আমাৰ কলিতা ছাৰ আছে, এয়া কলিতা ছাৰ, লগতে আমাৰ অজিত বে ছাৰ আছে, এল.পি. স্কুলৰ আমাৰ হেড টিচাৰ হয় তেওঁ। আমি তেওঁলোকক যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিছোঁ। আজি আমাৰ যি এক ঐতিহাসিক মুহূৰ্ত তেওঁলোকক আমি সাক্ষী কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ষ্টুডেণ্টখিনি আমি মোবাইলতে চেষ্টা কৰিছোঁ দেখুৱাবৰ কাৰণে, যিহেতু আমাৰ এই স্থানটো আমাৰ ৱেষ্ট কাৰ্বি আংলং আৰু মেঘালয়ৰ বৰ্ডাৰত অৱস্থিত। গতিকে একে ভিতৰুৱা এৰিয়া, য'ত ইয়াত কাৰেণ্টৰ ব্যৱস্থা নাই, কোনো সা সুবিধাটো খুব কম তেনেকৈ। গতিকে আমি যেনেকৈ পাৰোঁ যিমানখিনি পাৰোঁ আমি তেনেকৈ চেষ্টা কৰিছোঁ দেখুৱাবৰ কাৰণে। কলিতা ছাৰ কিবা ক'ব নেকি? আজি এক খুব ভাল দিন, আজি আমাৰ ভাৰতবাসীৰ কাৰণে এক গৌৰৱৰ দিন। নমস্কাৰ। আজি এই দিনটো আজি 23 আগষ্ট, এই 23 আগষ্টৰ দিনটোত আমাৰ তৃতীয়বাৰৰ কাৰণে ভাৰতৰ চন্দ্ৰযান-3 চন্দ্ৰত অৱতৰণ কৰিবলৈ বিচাৰিছে চাউথ পোলত। আগৰ যোৱা বাৰৰ নিচিনা এইবাৰো আকৌ চাউথ পোলত চন্দ্ৰযান-2ৰ নিচিনা এতিয়া চন্দ্ৰযান-3 আকৌ চাউথ পোলত অৱতৰণ কৰাবলৈ বিচাৰিছে। এইটো আমাৰ সফল হওক, আমাৰ এই ভাৰতবৰ্ষৰ এই অভিযানটো, এয়ে আমাৰ কামনা। আৰু আমাৰ ল'ৰা ছোৱালীও ইয়াৰ জৰিয়তে খুব ভাল কিবা এটা পাব, শিকিব, এইখিনিয়ে আমাৰ কামনা। ধন্যবাদ। ইফালে আহিছোঁ মই আমাৰ অজিত বে ছাৰলৈ। অজিত বে ছাৰ কিবা এটা ক'ব নেকি? কিবা এটা ক'ব। আজি আমাৰ যিটো মিছন আছে, মিছনটো ছাকচেছ আপুনি হ'ব বুলি আশা কৰেনে বাৰু? Yes, 100%? 100%. Yes, 100%. 100%. And we are very proud yes, of our country, of Chandrayaan-3 mission. Bharat Mata ke jai! Bharat Mata ke jai! Bharat Mata ke jai! গতিকে বন্ধুসকল, ভাবিছোঁ আজি আমাৰ যিটো চন্দ্ৰয়ান-3 মিছন আছে, এই মিছনটো ছাকচেছ হওক, তাৰে আমি কামনা কৰিছোঁ। আৰু আমাৰ ষ্টুডেণ্টখিনি এতিয়া বৰ্তমান সন্ধিয়া আছে, তথাপি তেওঁলোকে বহি আছে। আজি তেওঁলোকে এই যি আমাৰ গৌৰৱময় মুহূৰ্তটো আছে তেওঁলোকে আজি চাবই, আৰু তেওঁলোকক আমি দেখুৱাব চেষ্টা কৰিম যিমান পাৰোঁ। গতিকে বন্ধুসকল চাই থাককচোন আমি আজি কেনেকৈ এই অনুষ্ঠানটো আজি পালন কৰিছোঁ, চাই থাককচোন। लेन हो गया सब ताली बजाओ, लेन हो गया। भारत माता के लेन हो गया सक्सेसफुली।